নমস্কাৰ, উৎপলা কিচেনলৈ স্বাগতম জনাইছোঁ। মই লৈ আহিছোঁ আজি আন এটা ৰেচিপি, চিকেন বিৰিয়ানী। মই একেবাৰে সহজভাৱে বনাই দেখাম আপোনালোকক। এয়া মই মাংস লৈছোঁ 1 কেজি আৰু এইফালে মই কেৰাহী পাতি লৈছোঁ। কেৰাহী মোৰ গৰম হ'ল, মই তেল দিছোঁ। মোৰ তেল গৰম হ'ল, মই এয়া পিঁয়াজ দিছোঁ। মই নৰ্মেলকৈ মাংসটো ভাজি ল'ম। পিঁয়াজটো ব্ৰাউন হোৱালৈকে ভাজিম মই। মই এতিয়া ইয়াত আদা নহৰু পিচি থোৱা দি দিম। অলপ দেৰি মই ভাজি ল'ম এইখিনি। নৰ্মেল যেনেকৈ মাংস বনাই মই তেনেকৈ বনাই ল'ম। এতিয়া মই হালধি দি দিম ইয়াতে। জোখ অনুসৰি আপোনালোকে হালধিটো দি ল'ব। ইয়াত মই মছলা দিম। মছলা মই গোটেইখিনি মিক্স কৰি লৈছোঁ, আধা চামুচকৈ। ইয়াত মই মাংসখিনি দি দিম। মই ইয়াত নিমখো দি দিম। জোখ অনুসৰি আপোনালোকে নিমখো দি ল'ব। মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এইখিনি মই অলপ ঢাকন দি দিম এতিয়া। মই অলপ চাইছোঁ এইখিনি, অকণমান লৰাই দিছোঁ। মই ইয়াত আলু দি দিলোঁ। নৰ্মেল যেনেকৈ বনোৱা হয় তেনেকৈ মই বনাই লৈছোঁ। আপোনালোকে যেনেকৈ সহজভাৱে বনায় তেনেকৈ মই বনাই লৈছোঁ। এয়া মই আকৌ চাইছোঁ। এয়া মোৰ প্ৰায় হৈছে আৰু মই ইয়াৰ পৰা মাংস মই বিৰিয়ানীৰ কাৰণে উলিয়াই ল'ম। ডাঙৰ ডাঙৰ পিচ। মোৰ ঘৰৰ মেম্বাৰ কম, সেইকাৰণে মই কমকৈ লৈছোঁ। আপোনালোকৰো যদি সৰহ হয় তেতিয়া সৰহকৈ ল'ব। মই ইয়াত দুপিচকৈ লৈ লৈছোঁ। ইয়াত মই তেজপাত দি দিছোঁ, টুকিলা সৰু কৰি। আৰু লগত মই বিৰিয়ানী মছলা দিছোঁ এচামুচ, আৰু অলপ দি দিছোঁ। এইখিনি
ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত চাউলখিনি দিম। চাউল এতিয়া মই পিঁয়াজ ভাজি থৈছিলোঁ, ইয়াতে অলপ দি দিছোঁ। ইয়াৰ ওপৰত মই আকৌ চাউল দি দিছোঁ। মই কুকাৰত বনাইছোঁ বিৰিয়ানী, আপোনালোকে চচপেনতো বনাব পাৰে। চবৰে বনোৱা প্ৰণালীটো বেলেগ বেলেগ। মই একেবাৰে সাধাৰণভাৱে বনাই দেখাইছোঁ আপোনালোকক। ইয়াত মই জোখ অনুসৰি পানী দি দিম। আৰু মই ইয়াত নেমু অলপ চেপি দিছোঁ। এতিয়া মই ঢাকন দি দিম আৰু এটা চিটি মৰালে ৰম। এটা হুইচেল মৰালে মই ৰৈছিলোঁ, এতিয়া মাৰিব হৈছে এটা হুইচেল। মই হুইচেল মাৰিলে মই এতিয়া অফ কৰি দিম গেছ। মোৰ বিৰিয়ানী হৈ গ'ল। মই এতিয়া ঠাণ্ডা হোৱালৈকে ৰখিম কুকাৰটো। এয়া মোৰ কুকাৰ ঠাণ্ডা হ'ল, খোল খালে। এয়া চাওক, ধুনীয়া হৈছে কালাৰটো আৰু গোন্ধটোও ধুনীয়া আহিছে। এয়া মই এতিয়া উলিয়াম ইয়াক। যদি মোৰ ৰেচিপিটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। যিসকল নতুন মোৰ চেনেলৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, মোৰ বিৰিয়ানী তৈয়াৰ হৈ গ'ল।